সঠিক সময়ত দরজাখন খোলাৰ বাবে বিন্দুক বচাব পাৰিলে বেদে আৰু বচাবতো পাৰিলে কিন্তু এতিয়া সম্বাৰৰ খণ্ডটি আকৌ কি হ'বলৈ গৈ আছে বিন্দুৰ লগতো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে প্ৰতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে কিয়নো প্ৰতি সপ্তাহে এটা নতুন ভিডিঅ' এই চেনেলটোত আহি থাকে যেহেতু বিন্দুৰ লগত তেনেকুৱা বেয়া কৰ্ম কৰা এটা ভিডিঅ' তেনেকৈ সকলো সোশ্যাল মিডিয়াত সেই বদমাছ কিজনে ঘৰলৈ যাই তাত মদ খাই তেনেকৈ ভাইৰেল কৰিলে সকলো ঠাইত ভাইৰেল কৰি দিয়াৰ পিছতে এতিয়া সকলোৱে সেই ভিডিঅ'টো পালে কিন্তু এতিয়া ভিডিঅ'টো দি ভাইৰেল কৰিলে আৰু ভাইৰেল কৰাৰ বাবে হয়তো এতিয়া যিখিনি তেওঁলোকৰ ওচৰে পাজৰে মানুহ আছে আৰু সেইখিনি এতিয়াৰ পৰা বেয়া চকুৰে চাব ধৰিব তেওঁলোকৰ ঘৰখনক আৰু যাৰ কাৰণে এতিয়া হয়তো দেউতাকে বেদকে সেইটো দোষ দিব আৰু সকলোৱে যেতিয়া সেই ভিডিঅ'টো পাব তেতিয়া বেদতৰ ঘৰখনক মানুহবোৰে বহুত বেয়া দৃষ্টিৰে চাব আৰু সেইটো অতি সোনকালে আপোনালোকে দেখিবলৈ পাই আছে আৰু লগতে আপোনালোকে অতি সোনকালে এইটো দেখিবলৈ পাব আৰু সোমবাৰৰ খণ্ডটি এটা আপোনালোকে বেলেগ বস্তু দেখা পাব যে সেই দিনা ৰাতি যিটো বিন্দু বেয়া কৰ্ম কৰিছিল সেই মানুহজনে অৰ্থাৎ সেই যিজন জেলত আছিল আৰু যিজনে কেছটো জিতি আহিছিল আৰু সেই মানুহজনে কাজিয়া লাগিব বিভানৰ লগত আৰু বিভানৰ কি কাৰণে কাজিয়া লাগে সেইটোতো আপোনালোকে সম্বাৰৰ খণ্ডটিতে দেখিবলৈ পাব কিন্তু এতিয়া বিভানৰ কথা নামানি বেলেগকৈ নিজাকৈ কামবোৰ কৰাৰ কাৰণে হয়তো তেনেকুৱা মাইৰ পাব আৰু তাৰ কাৰণে এতিয়া তেওঁলোক দুজনৰ মাজত কাজিয়া এটা হ'ব আৰু কাজিয়াটো হোৱাৰ পিছত হয়তো এতিয়া তেওঁলোকৰ শত্ৰুতা বাঢ়ি নিজে নিজৰ ক্ষতি কৰিব বাকি পিছত যাই হয়তো বেদতৰ ভাল হ'ব পাৰে আৰু প্ৰজ্ঞাৰ যেহেতু সকলোখিনি গমে পাই গ'ল আৰু তাৰ কাৰণে বিশ্বাস অতি সহজে মাকে নকৰে আৰু সেইবাবে এতিয়া কিংছুক লগ ধৰে নে নধৰে আৰু তাৰ ওপৰতো চকু দি থাকিবলৈ হয়তো ক'ব ঘৰৰ মানুহখিনিক আৰু ঘৰৰ মানুহখিনি চকু দি থাকিলেও সম্বাৰৰ খণ্ডটিত মনে মনে যাই কিংছুক লগ ধৰিব বাহিৰত আৰু বাহিৰত লগ ধৰি এতিয়া কথাখিনি ক'ব কেনেকৈ কি কৰি আছে আৰু লগতে কি হ'বলৈ গৈ আছে আৰু সম্পত্তিখিনি তেওঁলোকৰ কৰি ল'ব পাৰিবনে নোৱাৰে কিন্তু এতিয়া সেই সম্পত্তিখিনি পোৱাৰ পিছতো কিংছুই এনেও প্ৰজ্ঞাক লগত নাৰাখে আৰু প্ৰজ্ঞাই ভাবি আছে যে প্ৰজ্ঞাক লগত ৰাখিব কিন্তু এতিয়া সেইখিনি সম্পত্তি পোৱাৰ পিছত কিংছুৱে হয়তো প্ৰজ্ঞাক এৰা দিব পাৰে কিন্তু তাৰ আগতে প্ৰজ্ঞাক ভাল দেখাই সেই সম্পত্তিখিনি লবৰ কাৰণে চেষ্টা কৰিব আৰু তাৰ কাৰণে এতিয়া সেইটো বুদ্ধি কিংছুকে দিব আৰু কিংছু আৰু প্ৰজ্ঞাই কথা পাতি থকা পমে দেখা পাব আৰু পমে দেখা পোৱাৰ পিছত হয়তো পমে সকলোবোৰ কথা যিহেতু ঘৰত কৈ দিব আৰু তাৰ কাৰণে প্ৰজ্ঞাই পমক আগৰ দৰে ব্যৱহাৰ কৰিব আগতে যেনেকৈ বেয়া ব্যৱহাৰ কৰিছিল আৰু তেনেকুৱা ব্যৱহাৰে কৰিব কিন্তু তেনেকুৱা ব্যৱহাৰ কৰিলেও এতিয়াৰ পৰা সেইখিনি অধিকাৰ বাৰু প্ৰজ্ঞাত থাকিবনে নাথাকে আৰু ঘৰত যায় আৰু যদি ঘৰত যায় সকলোবোৰ কথা কৈ দিয়ে যে সেই মানুহজনক লগ ধৰিছিল আৰু কিংছুকৰ বিষয়ে যিহেতু পমে ভালকৈ নাজানে আৰু সেইবাবে হয়তো সেইটো কথা ভালদৰে ঘৰৰ মানুহখিনি গম নাপাব পাৰে বাকি সেইখিনি আপোনালোকে সম্বাৰৰ খণ্ডটিত দেখিবলৈ পাব তো আজিৰ ভিডিঅ'টো আছিল ইমানে যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰাৰ লগতে কমেন্ট কৰি জনাবলৈ নাপাহৰিব সম্বাৰৰ এপিসোডটো চাবলৈ কোনে কোনে অপেক্ষাৰে বাট চাই আছে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।